তো এইটোতো নিন্দনীয় আৰু অতি মৰ্মাহত এটা ঘটনা হয়। 26 তাৰিখে আমাৰ BTCৰ যি নিৰ্বাচনৰ ফলাফল ওলাইছিল, 26 তাৰিখৰ পিছত 27 তাৰিখ গ'ল। 27 তাৰিখে গধূলি অকল আমাৰ ইয়াতে মুছলপুৰত যে যোৱাকালি হৈছে এই ঘটনাটো নহয়, 27 তাৰিখে গধূলি কোকৰাঝাৰ জিলাত যেটো ৱাবাৰী, এই ৱাবাৰীত আমাৰ এজন আমাৰ বড়োৰে এজন নেতা, যাক আমি বড়োৰ এজন নেতা হিচাপে আমি মানি আহিছোঁ, প্ৰয়াত ৰূপনাথ ব্ৰহ্ম। ৰূপনাথ ব্ৰহ্মৰ যেটো পাৰ্ক আছে, এই পাৰ্কটো আংশিক ইয়াত ধ্বংস কৰা হৈছে আৰু ৰূপনাথ ব্ৰহ্মৰ যি প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিও ইয়াত আংশিক কি কৰা হৈছে ধ্বংস কৰা হৈছে। তো আমি দেখিলোঁ পৰৱৰ্তী সময়ত যোৱাকালি আমাৰ ইয়াত বাক্সা জিলাৰ যেটো মুছলপুৰ সদৰ, আমাৰ জিলাৰ সদৰ, ইয়াত এটা আমাৰ ইয়াত 2005 চনৰ পৰা ইয়াত প্ৰতিষ্ঠিত কৰা এটা ইয়াত পাৰ্ক আছে, গজনপুৰী পাৰ্ক। এই গজনপুৰী পাৰ্কত আমি যি সময়ত নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ, এইখিনি সময়ৰ পৰা আমি সেই গজনপুৰী পাৰ্কটো আমি এটাৰ পিছত এটা অগ্ৰগতি কৰাৰ কাৰণে আমি কাম কৰি আহিছিলোঁ। আৰু পৰৱৰ্তী সময়ত আমি ইয়াত বিভিন্ন প্ৰতিমূৰ্তিৰ লগত আমি ইয়াত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম এই প্ৰতিমূৰ্তিটো আমি স্থাপন কৰিছিলোঁ। আৰু দেখিলোঁ ইয়াত যোৱাকালি দৃষ্টিকাৰী বুলি ক'ব লাগিব, যিহেতু আমি ইয়াত কোনো প্ৰত্যক্ষদৰ্শী নাই। তো দৃষ্টিকাৰী ইয়াত যি বডোফাৰ যি প্ৰতিমূৰ্তিটো প্ৰায় মুখমণ্ডলটো ইয়াত ধ্বংস কৰা হৈছে। আৰু ইতিমধ্যে ইয়াত যি এটা ব্যৱস্থা, নিশ্চয় বাক্সা প্ৰশাসনে ইয়াৰ ব্যৱস্থাটো ল'ব। আৰু আমি আজি প্ৰতিমূৰ্তিৰ যি প্ৰতিমূৰ্তি আছে, এই প্ৰতিমূৰ্তিত আমি কেণ্ডেল জ্বলাই ইয়াত বডোফাক আমি স্মৰণ কৰিছোঁ। আৰু এই স্থলীৰ পৰা, গজনপুৰী স্থলীৰ পৰা আমি বাক্সা জিলা প্ৰশাসনত আহ্বান জনাওঁ, এই দৃষ্টিকাৰী যিয়েই নহওক, এইটো সোনকালে চিনাক্ত কৰিব লাগে আৰু চিনাক্ত কৰি ইয়াত এটা বৃহৎ ব্যৱস্থা ল'ব লাগে বুলি আমাৰ পৰা এইটো এটা দাবী থাকিব। আৰু নিশ্চয় আশা কৰিম বাক্সা জিলা প্ৰশাসনে এইটো সোনকালে এই দৃষ্টিকাৰীক কৰায়ত্ব কৰিব পাৰিব। দুখৰ কথা, যোৱাকালি আমাৰ মুছলপুৰ স্থিত আমাৰ গজনপুৰী পাৰ্কত আমাৰ বডোফাৰ যি মূৰ্তি, যি ষ্টেচু, ইয়াক যোৱাকালি কোনোবা দুষ্কৃতীয়ে ইয়াক ধ্বংস কৰিছে। আমি সঁচাকৈ মুছলপুৰবাসী ৰাইজ নহয়, সমগ্ৰ আমাৰ সেই বিটিয়াৰ অঞ্চলৰ যি আমাৰ বড়ো জনগোষ্ঠী, বিশেষ কৰি যিহেতু আমি বডোফা বুলি আমি সকলোৱে শ্ৰদ্ধা কৰোঁ, তেখেতক যি ধৰণৰে যোৱাকালি তেখেতৰ মূৰ্তিত আঘাত সানিছে, আমি নিন্দা জনাইছোঁ, আমি ধিক্কাৰ জনাইছোঁ। আৰু পুলিচক, বিশেষ কৰি বাক্সা প্ৰশাসনক আমি 24 ঘণ্টাৰ সময়সীমা আমি বান্ধি দিছোঁ। এই দুষ্কৃতীসকলক ধৰি অতি চিনাক্ত কৰি পেলাই আমাৰ মুছলপুৰবাসী ৰাইজ তথা আমাৰ বিটিয়াৰবাসী ৰাইজৰ আগত চিনাক্ত কৰি দিব লাগে। আৰু এই ধৰণৰ কাম আগতো ইয়াত কিছুমান যোনে শান্তি ভাল নাপায়, এই শান্তি ভাল নোপোৱা এটা ৰাজনীতিক ষড়যন্ত্ৰ লগত মিলি পেলাই এনেধৰণৰ কাৰ্যসূচী আগতো কৰিছে। আমি ধিক্কাৰ দিছোঁ। আকৌ এবাৰ কৈছোঁ, এই সময়ত সকলো জানে যে চৰকাৰ BPF দলৰ হৈছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি শ্ৰদ্ধাৰে আমি তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু লগতে এইটোও আমি ৱাৰ্ণ কৰিছোঁ যে আৰু ফাৰ্ডাৰ যাতে আগত তেনেধৰণৰ আৰু কোনো এটা ষ্টেপ যাতে মিষ্টেক নকৰে, তাৰ কাৰণে কিন্তু সকলো বুদ্ধিজীৱীয়ে হওক, দল সংগঠনে হওক বা যি দলসকলে এই ধৰণৰ বেয়া কামটো কৰিছে, তেখেতসকলকো সাৱধানবাণী আমি কৰিছোঁ। আমি সন্দেহ সেইটো কৰা নাই যে আজি আমি সেই সময়ত নেদেখাকৈ কোৱাটো আমাৰো ভুল হ'ব। কিন্তু পৰিৱেশটোৱে কৈছে যে যোৱাকালি যিহেতু BPF দলৰ জয়যুক্ত হৈছে আৰু তেখেতসকলৰ যিহেতু বডোফাক লৈ বা এপচু, যিহেতু তেখেতসকলে বাৰে বাৰে কৈ থাকে যে এপচুৱে UPPৰ লগত থাকে, তো এপচুৰ হাৰ তেনেকুৱা এটা হয়তো তেখেতসকলে এটা পৰিৱেশ তেনেকুৱা এটা কৰিবলৈ বা ইয়াক ইটো কৰি পেলাই ইনজয় ল'বলৈ খুজিছে, তেনেকুৱা ৰাইজৰ মনত এটা ভাৱ সৃষ্টি চলি আছে। গতিকে আমি তেখেতসকলকো আমি কৈছোঁ যে আপোনালোকেও শান্তিমতে জয়ৰ উৎসৱ পালন কৰক, কিন্তু আনক অপমান কৰি পেলাই বা আনক
ডিষ্টাৰ্ব দি পেলাই সেইটো কামৰ পৰা অলপ বিৰত থাকিলে চবৰ কাৰণে ভাল হ'ব।